নমস্কাৰ বন্ধুসকল যে বহুতে কৈছিলে যে মোৰ যোনটো এডমিশ্যন অফাৰটো হয় একচেপ্ট কৰিব পৰা নাই যিহেতু মই কালি ধুনীয়া ভিডিঅ' বনাই দিছিলোঁ যে তোমালোকৰ এডমিশ্যনটো 9টা বজাত তোমালোকৰ একচেপ্ট কৰিব পাৰিবা ঠিক আছে মই এতিয়া দেখাই দিওঁ কেনেদৰে তোমালোকক একচেপ্ট কৰিব পাৰিবা তো ভিডিঅ'টো শেষলৈকে চাই থাকা কৰিছোঁ ওপেন কৰাৰ পিছত ঠিক এনেদৰে আহিছে কংগ্ৰেচুলেশ্যন ইউ হেভ ৰিচিভ অৰ্ডিয়াৰ মোৰ এডমিশ্যন অফাৰ ফ্ৰম ইয়ৰ চইচ কলেজ ইউনিভাৰ্চিটি চ' এনেদৰে তোমালোকৰ এখন ন'টিছ আহিব তোমালোকে যেতিয়া স্মাৰ্ট পৰ্টেলত গৈ পেলাই ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু পাছপৰ্ট দি পেলাই লগ ইন কৰিবা তাৰপিছত ঠিক এনেদৰে আহি যাব একচেপ্ট ইয়ৰ অফাৰ ইউ মাষ্ট কমপ্লিট দিছ একশ্যন টু দিছ চিকিউৰ ইয়ৰ ছিট ডকুমেণ্ট ভেৰিফিকেশ্যন কিপ অল ৰিকুইড ডকুমেণ্টছ ৰেডি ফৰ ভেৰিফিকেশ্যন তোমালোকে এতিয়া কলেজত গৈ পেলাই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব লাগিব তাৰপিছত পে'মেণ্ট কমপ্লিট ফ্ৰী পে'মেণ্ট থ্ৰট দি ইণ্টাৰগেট পে'মেণ্ট গেটৱে টু ইনষ্ট্ৰাক্টেড বাই দি কলেজ ইউনিভাৰ্চিটি যিহেতু পে'মেণ্টটো যিহেতু মই ৰেচন কাৰ্ড দি পেলাই এপ্লাই কৰি দিছিলোঁ সেইটো ফ্ৰী হৈ যাব অফক'ৰ্ছ চ' এতিয়া ভিউ এডমিশ্যন অফাৰটোত ক্লিক কৰি দিবা ক্লিক কৰাৰ পিছত দেখিছে ইউ হেভ ছাকচেছফুলি লগ ইন বুলি ধুনীয়াকৈ আহি যাব তোমালোকৰ যোনটো আহে তাৰপিছত তললৈ স্ক্ৰল ডাউন কৰিবা স্ক্ৰল ডাউন কৰাৰ পিছত যোনটো একচেপ্ট অফাৰ অপশ্যনটো দেখা পাইছা একচেপ্ট অফাৰটোত তোমালোকে মোক বহুতে কনফিউজ কৰাইছে যে কোনখন কলেজত আমি ল'ম বা যোনখন কলেজত আমি লৈছিলোঁ সেইখন অহা নাই তো তোমালোকে পোনপ্ৰথমে ইয়াত একচেপ্ট কৰি থ'বা তাৰপিছত ধুনীয়াকৈ স্পট এডমিশ্যনত গৈ পেলাই তোমালোকে তাত ল'ব পাৰিবা নহ'লে কলেজখনৰ আগতীয়াকৈ বা সুধিবাগৈ ঠিক আছে কলেজত গৈ পেলাই এতিয়া তোমালোকে একচেপ্ট কৰিবৰ কাৰণে যোনটো একচেপ্ট অফাৰ অপশ্যনটো ক্লিক কৰি দিবা ক্লিক কৰিছা ঠিক এনেদৰে আহি যাব ডিক্লেৰেশ্যন বুলি একচেপ্ট এণ্ড অফাৰ ইন অনলি দি ফাৰ্ষ্ট ষ্টেপ এইটো ধুনীয়াকৈ ভালদৰে চাই ল'বা ইয়াত ধুনীয়াকৈ ধুনীয়াকৈ বুজাই দিছে আৰু ভিডিঅ'টো কৈ থাকিলে বেছি দীঘল হৈ যাব ইউ আৰ দি একচেপ্ট দি এডমিশ্যন অফাৰ ফৰ দি প্ৰগ্ৰাম যিহেতু গুৱাহাটী ইউনিভাৰ্চিটি বেচেলাৰ অফ আৰ্টছ এডমিশ্যন মেজৰ ওৱান মাইনৰ আণ্ডাৰ গ্ৰেজুৱেট যিহেতু মই ৰহা কলেজৰ কাৰণে কৈছিলোঁ যোনটো ডিক্লেৰেশ্যনৰ টিকটোত ক্লিক কৰিবা তাৰপিছত এইটো ফাইনেল কনফাৰ্মেশ্যন দেখা পাইছা ট্ৰাইপ কনফাৰ্ম ইন দি ইনপুট বক্স বিল' টু দি একচেপ্ট অফাৰ এণ্টাৰ কনফাৰ্মত ক্লিক কৰিবা এণ্টাৰ দি কনফাৰ্ম ইয়াত আপোনালোকে কনফাৰ্ম লিখিবা ইয়াত তোমালোকে একো খেলি মেলি নকৰিবা এতিয়া মোক বহুতে কমেণ্টত জনাব যে মই এইটো পৰা নাই বুলি চ' চাই লোৱা টাইপ দি কনফাৰ্ম ইন দি ইনপুট বক্স বিল' টু একচেপ্ট অফাৰ এইটো কি হৈছে তোমালোকে এইটো কনফাৰ্ম অপশ্যনটো তোমালোকে ইয়াত লিখিব লাগিব এই বক্সটোত যেনেকৈ দিছে এ টু জেড তোমালোকে লিখিবা একজেক্ট ঠিক আছে দিয়াৰ পিছত তোমালোকে যোনটো এই একচেপ্ট অপশ্যনটো দেখা পাইছা ৰ'বা দেখাই দিছোঁ ফোনৰ পে কৰি ইয়াত তোমালোকে কনফাৰ্ম লিখি দিবা কনফাৰ্ম লিখাৰ পিছত তোমালোকে যোনটো দেখিছা একচেপ্ট অপশ্যনটোত ক্লিক কৰি দিবা দেখিছা কনফাৰ্ম বাটনটো কিবা খেলি মেলি হ'লে তোমালোকে নাপায় দেখিছা এণ্টাৰ কনফাৰ্ম টু দি কণ্টিনিউ তাৰপিছত কনফাৰ্মত ক্লিক কৰি দিয়াৰ পিছত সি এনেদৰে আহি যাব তোমালোকৰ যিহেতু এডমিশ্যন ষ্টেটাছ অফাৰ একচেপ্টেড বুলি ধুনীয়াকৈ এনেকৈ আহি যাব দেখা পাইছা তাত ধুনীয়াকৈ তোমালোকে যোনটো মই দেখাই দিয়া মতে ধুনীয়াকৈ ভালদৰে টাইপ কৰিবা কনফাৰ্ম বুলি তাৰপিছত তোমালোকৰ যোনটো অফাৰ একচেপ্টেড বুলি আহি যাব তাৰপিছত তোমালোকে এই ফৰ্মখন যে দেখিছা তোমালোকে বহুতে মোক কমেণ্ট কৰি আছিলা যে কেনেদৰে উইথড্ৰ কৰিম যদি তোমালোকে এখন কলেজত ল'ব নিবিচাৰা তোমালোকে উইথড্ৰ এপ্লিকেশ্যনত ক্লিক কৰিব পাৰা ঠিক আছে তোমালোকে এই ফৰ্মখন তোমালোকে কলেজত যিহেতু আজিৰ পৰা 10ৰ পৰা 12 তাৰিখৰ ভিতৰত তোমালোকে এডমিশ্যন ল'ব লাগিব তোমালোকে যি ডকুমেণ্ট ল'ব লাগিব মই নিশ্চয় ভিডিঅ'ত দি থৈছোঁ বা আজিও মই ডেছক্ৰিপশ্যন বক্সত মই দি দিম বাৰু লিংকটো কি ডকুমেণ্ট নিব লাগে সকলো ডকুমেণ্ট অৰিজিনেল লৈ যাবা আৰু এটা জেৰক্স কপি লৈ যাবা ঠিক আছে আৰু ৰেচন কাৰ্ডখন বা ইনকাম চাৰ্টিফিকেটখন নিব নাপাহৰিবা যদি ৰেচন কাৰ্ড দি এপ্লাই কৰিছিলা তো ৰেচন কাৰ্ডখন লৈ যাবা তাৰপিছত তোমালোকে যোনটো প্ৰিণ্ট ফৰ্ম হয় প্ৰিণ্ট ফৰ্মখন কৰি পেলাই তোমালোকে প্ৰিণ্ট আউট কৰি উলিয়াই লৈ যাবা ঠিক আছে যদি তোমাৰ প্ৰিণ্ট আউটখন যদি কিবা খেলি মেলি পোৱা তোমালোকে ধুনীয়াকৈ যোনখন একচেপ্ট অপশ্যনটো হয় তাত স্ক্ৰীনশ্বট মাৰি তোমালোকে সেইটো প্ৰিণ্ট আউট উলিয়াই লৈ যাব পাৰা ঠিক আছে কিবা খেলি মেলি হয় তো কমেণ্ট ছেকশ্যনত জনাবা মই নিশ্চয় তোমালোকৰ কমেণ্টৰ উত্তৰ দিম তাৰ পৰিলে তোমালোকৰ ভিডিঅ' এটা ধুনীয়াকৈ বনাই গৈ দিম তো যদি চেনেলটো নতুন পাই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰিব নাপাহৰিব এনেধৰণৰ ইনফৰমেশ্যন ভিডিঅ' পাই থাকিবলৈ থেংক ইউ ফৰ ৱাচিং